পূজা চাবলৈ নিবানে? নিবানে? তুমি নিবানে? পূজা চাবলৈ দিবানে নিদিয়া? নিবানে নিনিয়া? তুমি কি? তুমি কিয়? তুমি মোক পূজা চাবলৈ আজি ৰাতিকে নিবানে নিনিয়া? নিবানে নিনিয়া? হা হা? অঁ, প্লেনটো যাতে কেঞ্চেল হৈ নাযায় আৰু দেই দেই। হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই চেনেল দিছ ইজ ব্লগ আৰু মই প্ৰিয়াক্ষী। আজি হৈছে অষ্টমী দুৰ্গা পূজাৰ। চ' আজি আমি অংশু আৰু মই এতিয়া পূজা চাবলৈ যাবলৈ ওলাইছোঁ যোৰহাট টাউনত। গতিকে মই ভাবিলোঁ যিহেতু মই পূজা চাবলৈ যামেই, সেইকাৰণে আপোনালোককো লগতে লৈ যাওঁ। আৰু মই ৰেডি হৈছোঁ আৰু যাবৰ কাৰণে, যিহেতু এইবাৰ আমাৰ প্ৰথম পূজা অংশু আৰু মোৰ বিয়াৰ পিছত। চ' সেইকাৰণে অলপমান স্পেচিয়েল হয় মোৰ কাৰণে। চ' মই এনেকৈ ৰেডি হৈছোঁ, মই আপোনালোকক কেনেকৈ ৰেডি হৈছোঁ দেখাম বাৰু। চ' এতিয়া আমি গৈ লওঁ ব'লক, আৰু যাওঁতে মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু কি আমি দেখোঁ, আৰু লগতে আপোনালোকক দেখাম আমাৰ যোৰহাটত কি ধৰণে পূজা কৰা হয় আৰু কি ধৰণে দুৰ্গা পূজাটো উদযাপন কৰা হয়। চ' ব'লক যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। পইচা আৰু এতিয়া আমি ATM-ত পইচা উলিয়াবলৈ লৈছোঁ। তাৰপিছত পইচা পাতি উলিয়াই পূজা চাবলৈ যাম আৰু। অ' ভাইটি চ' এতিয়া আমি ভোগদৈ দলঙৰ ওপৰত আছোঁ আৰু মাস্কখন প্ৰটেকশ্যনৰ কাৰণে পিন্ধি আহিছোঁ। আৰু তাৰপিছতে এয়া অংশু অঞ্জল বৰা। চ' ব'লক যাওঁ, চাই থাকোঁ কি বা দেখোঁগৈ। বহুত ভিৰ হৈ আছে, সেইকাৰণে নাজানো আৰু ক'ত কি দেখিব পাৰোঁ। ভোগদৈ দলঙৰ পৰা ইয়ালৈকে গাড়ী সোমোৱাটো বন্ধ কৰি দিছে। প্ৰত্যেক বছৰে কৰে বাৰু যোৰহাটত। ভোগদৈ দলঙৰ পৰা এইফালে কোন 10 কোম্পানীৰ পৰা সোমাব নিদিয়ে, সেইটো ছাইডৰ পৰা, এইটো ছাইডৰ পৰা ভোগদৈ দলঙৰ পৰা সোমাব নিদিয়ে। চ' এতিয়া আমি খোজকাঢ়ি আহি আছোঁ, লগত মিষ্টাৰ বৰা। চ' চব মানুহ খোজকাঢ়ি আহি আছে। চ' ব'লক চাই লওঁ।
মানুহ আৰু মোৰ পিছফালেও গোটেই মানুহ ভৰি আহিছে ব'লক দেখাই যাম কি খাইছা চ' এতিয়া আমি ছুপাৰ মাৰ্কেটত খাবলৈ আহিছিলোঁ খাই বৈ আহি আছোঁ আৰু এতিয়া চিধা ঘৰলৈ যাম এতিয়া টাউনত মানুহ প্ৰায় কমিছেগৈ আৰু এতিয়া বেলেগ ইয়াত নাই আহোঁতে বহুত ভিৰ হয় মানে টাউনত একদম ভিডিঅ' কৰিবলৈ পূৰা মানে বেয়া হয় বেলেগ একো নাই ফোন চোন টানি মেলি লৈ যোৱা মানুহ কিছুমান থাকে সেইকাৰণে ভিডিঅ' কৰিবলৈ বেয়া হয় চ' ইমানেই আৰু দেখালোঁ আপোনালোকক যাওঁতে আকৌ কিবা ইণ্টাৰেষ্টিং থাকিলে দেখাম বাৰু চ' এতিয়া আমি আহি ঘৰ পালোহি ওলাই গৈছিলোঁ প্ৰায় 7:30 মানত আৰু এতিয়া বাজিছে 10টা মানে গোটেই টাউনখন ঘূৰি যিমানকণ সময় হ'ল সিমানকণেই সময় হ'ল বেছিকৈ আমি ঘূৰিবলৈ মানে পূজা মণ্ডপ বাৰু নাইও এতিয়া এইবাৰ আগতে একদম সৰুকৈ য'তে ত'তে পাতি দিয়ে কিন্তু এইবাৰ ইমানকৈ পূজা পতা নাই যোৰহাটত সেইকাৰণে সৰুকৈ কেইবাখনমানতো পাতিছে কিন্তু হ'লেও মই সোমোৱা নাই এটা বিশেষ কাৰণত সেইকাৰণে মই আপোনালোকক পূজা মণ্ডপবিলাক দেখাব নোৱাৰিলোঁ বাকী বাহিৰৰ যিবিলাক পৰিৱেশ সেইবিলাককে দেখালোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আজিলৈ মই ভ্লগটো ইমানতে শেষ কৰিছোঁ মই আকৌ আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত চ' টিল দেন বাই বাই